হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি এটা বেলেগ ধৰণৰ ফুড চেলেঞ্জ কৰিব যাই আছোঁ। আগতে ইউটিউবত দেখা নাই কিজানি, যদি দেখা পাইছে মোক কমেণ্ট কৰি জনাব। অলপ বেলেগ ধৰণৰ বলক আমি ফুড চেলেঞ্জ আৰম্ভ কৰিম। এতিয়া ঘৰলৈ যাম। এতিয়া মই অলপমান পথাৰত আছোঁ, পথাৰৰ পৰা যাই ঘৰত যাম। ঘৰত যাই পেলাই চেলেঞ্জটো আৰম্ভ কৰিম। চাই থাকিব আপোনালোকে শেষলৈকে। এয়া আজি আমাৰ পন্তা ভাতৰ চেলেঞ্জ হ'ব। এয়া হ'ল ভাত, দালি ভাজি, পটা, পিঁয়াজ, মাছ ভাজা, কথা থাকিব লগতে। এয়া আমাৰ আৰম্ভ হ'ব আৰু এতিয়া। হেল্ল' গাইজ, আজি আমি পন্তা ভাতৰ চেলেঞ্জ কৰিম। আপোনালোকে বহুত দেখিছে চিকেনৰ চেলেঞ্জ, মেগীৰ চেলেঞ্জ। আজি পন্তা ভাতৰ চেলেঞ্জ কৰিম। আজি আমি এজন বিশিষ্ট ব্যক্তি মাতি আনিছোঁ, প্ৰহ্লাদ। এই প্ৰহ্লাদ, আহক, আপুনি বহক। এতিয়া আমি পন্তা ভাত খাম। চাই থাকক, আমি খাই থাকোঁ। ষ্টাৰ্ট। মজা আছে, মজা মজা। মাছ মজা, কোন মাছ? আলু ভাজি। গাইজ, আৰু এটা কথা ক'ব লগা আছিল। ইয়াত মতাৰ কাৰণটো হ'ল ইয়াৰ বয়স 13 বছৰ, মোৰ বয়স হ'ল 23 বছৰ। আজি চাওঁ 23 আৰু 13 বছৰৰ কিমান জোচ ভাত খোৱাত। গাছ শেষেই হ'ল দেখোন পাতত ভাত। মোৰ দেখোন অকণমান আছে, চাওঁ কিমান দূৰ পাৰোঁ। কথা ল'ব লাগিব, স্কুল দিব গোটাই। Guys, mau boleh ya? Mau sih, kan mau guys. Itu dia. Gimana dia? Jalan terus selesai. Ikannya budi berapa sih? Pasal apa lagi? Kota ini ada yang jauh di situ. Gimana bu? Gimana full garansi sama bu ini? Kali, nggak saya nggak takut.
নাযায় আৰু বহুত হ'ল চেষ্টা কৰিম তথাপিতো ৰিজাল্ট গম পালাকে আৰু হাল্লুই এক পিচ আছে এক পিচটো খাবই মোৰ আছে কিমান 10 পিচ লৈছিলোঁ কঁঠাল ভাতো খালা কঁঠালো খালা তাৰে এই চেলেঞ্জটোৰ কাৰণটো হ'ল আমি মানে খাৱাৰ চেলেঞ্জটো লৈছিলোঁ আৰু এতিয়া আমাৰ চাৰে জয় হ'ল কি ক'বা কেনে লাগিল এইটো ভিডিঅ' কৰি মোৰ ভাল লাগিল চিকেন পোলাও আমি আগতে কৰিছিলোঁ এনেকুৱা ভিডিঅ' আজি কৰিলোঁ আমি এক মই হাৰিলোঁ ই জিকিলে 13 বছৰৰ জোচ দলঙৰ ফালে অলপ ফুৰিব আছোঁ ৰ'ব আমাৰ ঘৰৰ ওচৰতে দলং বেছি দূৰ নহয় এয়া চাওক পুঠিমাৰী নদী পূৰা পানী শুকাইছেই পানী নাই কেইদিনমান আগত বা পূৰা ভৰি আছিল এয়া চাওক এইখন আমাৰ ঘৰৰ ওচৰৰে দলং হয় হেল্ল' গাইজ অলপমান ফুৰিব আহিলোঁ গধূলি আৰু ফুড চেলেঞ্জটো কেনেকুৱা লাগিল জনাব আৰু নেক্সট ব্লগ কেনেকুৱা লাগে ক'ব আপোনালোকে আৰু এতিয়া আমাৰ দলঙত পূৰা মানুহ আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সকলোখিনি আজিলৈ বাই বাই